পানী খা হেল্ল' বন্ধুসকল ইতিমধ্যে আপোনালোকে চালে থাম্বনেলত ৱৰ্ল্ডৰ বিশ্বৰ আটাইতকৈ জ্বলা চিপছ জলো চিপ তো জলো চিপছ ইতিমধ্যে আমাৰ মাজত আছে এটা আমি আনবক্সিঙৰ জৰিয়তে আমি এইটো টেষ্ট কৰিম আমাৰ লগত বান্দা আছে এই হৈছে জলো চিপছ চক এই হৈছে জলো চিপছ ইয়াৰ দামটো মই পুৰা ক্লিয়াৰলি দেখাই দিম মই বৰ্তমান গছৰ আছোঁ বলক এতিয়া আমি জলো চিপছ আনবক্সিং কৰোঁ লগতে টেষ্ট কৰোঁ কেনেকুৱা আমি বহুত আমি চাই থাকোঁ এক্সপিৰিয়েঞ্চ বহুত ভিডিঅ' চাই থাকোঁ চাওঁ এতিয়া আমি নিজে নিজে আমি টেষ্ট কৰিম তো টেষ্ট কৰি চাওঁ ইয়াৰ কেনেকুৱা হোৱাত বলক আৰম্ভ কৰোঁ ভিডিঅ' চক এইবাৰ এইবিলাক গাছবিলাক ইয়াত ৰখি আছে এইটো খাবলৈ এইটো টেষ্টিং কৰিবলৈ বলক মই তো জাপ মাৰি দিওঁ এতিয়া আপোনাৰ কেনে অনুভৱ হৈছে এইটো এতিয়া আমি আনবক্সিং কৰিম যে আপোনাৰ নামটো আগত কওকচোন নামটো কি আপোনাৰ পংকজ বিশ্বাস তো আমাৰ লগত আৰু বান্দা আছে এয়া এজন তৰণ বিশ্বাস এয়া হৈছে বলক আমি এতিয়া আনবক্সিং কৰোঁ এইটো আনবক্সিং কৰিম বোলা এয়া চাওক এইটো হৈছে জলো চিপছ তো জলো চিপছটো আমি অৰ্ডাৰ দিছিলোঁ ইতিমধ্যে আহি পালে এতিয়া আমি আনবক্সিঙৰ কাৰণে আমি বাগানত আহি গ'লোঁ বাগানৰ মাজত নিজান হ'ব বুলি আমি আহিলোঁ আৰু কোনো হাই হুলস্থুল নহ'ব বুলি আহিলোঁ আমাৰ মাজত এয়া চাওক গাইসকল আছে ইহঁতৰ টেষ্ট কৰিব বুলি কৈছে বলক আমি একেলগে টেষ্ট কৰিম এইটো আগত এইটো খুলি চাওঁ কি আছে ভিতৰত বলক আৰম্ভ কৰা আৰু এইটো কাৰণে এইটো যিহেতু ৱৰ্ল্ডৰ চবতকৈ হটেষ্ট আৰু চবতকৈ জ্বলা তাৰমানে তো চবতকৈ জ্বলা হয় আৰু এইটো আপোনাৰ ৱৰ্ল্ডৰ বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া দি এইটো বনোৱা হৈছিলে কেলৰিনা জলকীয়াৰ জৰিয়তে বনোৱা হৈছিলে বিশ্বৰ আটাইতকৈ জ্বলা যিহেতু কেলৰিনা জলকীয়া সেইটোতে এইটো বনোৱা হৈছে আৰু বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্ট ইয়াত দিছে সেইবিলাক আমি পিছত আলোচনা কৰিম বলক এইটোকে এতিয়া আমি খুলিম আৰু এইটো কাৰণে এইটো খাম যে আমি অলপ প্ৰটেকশ্যনৰ কাৰণে কিবা কিবি বস্তু লৈ লৈছোঁ প্ৰটেকশ্যন মানে আমি ইয়াৰ পৰা যদি অভাৰ জ্বলা লাগে তেতিয়া আমি স্প্ৰাইট আনিছোঁ লগতে এয়া আমাৰ এজনে কৈছে চেনি অলপ লাগিব আমি বেলেগ বস্তু মিঠাই বস্তু অনা নাই তো গতিকে এইটো আমি চেনি আনিছোঁ বলক এতিয়া আমি এইটো কি কৰিম আনবক্সিং কৰোঁ আৰু কি কৰিম গাইজ বলক এতিয়া আমি এইটোক আনবক্সিং কৰোঁ কেঁচিৰ জৰিয়তে আনবক্সিং কৰোঁ বলক খুলি চাওঁ নেকি কি আছে ইয়াৰ ভিতৰত জলো চিপছ কেনেকৈ গম পালে এইটো জলো চিপছ সেইটো ওপৰত কভাৰত লিখা আছিলে ক'ৰবাত লিখা আছে নেকি চাব ঠিক জলো চিপছ হটেষ্ট চিপ মেডনেছ মানে কি পগলা লাষ্ট চিপ চেলেঞ্জ বলক চেলেঞ্জ আৰম্ভ কৰা না এতিয়া এইটো কেঁচিৰে বঢ়িয়াকৈ বঢ়িয়া গাইজ চোক এই হৈছে জলো চিপছ ইয়াত ষ্টিকাৰ দি দিছে ডেঞ্জাৰ্ছৰ কাৰণে এইটো ৱাৰ্ণিঙৰ কাৰণে ষ্টিকাৰ এটা দি দিছে জলো চিপছৰ ডেঞ্জাৰ্ছ হয় কাউচন সাৱধানে থাকিব এইটোৰ পৰা দেখিছ নাই বস্তুটো চালে চোৱা হ'ল বাৰু চিনি পালে বস্তুবিলাক গাইজ এয়া হৈছে জলো চিপছ এতিয়া জলো চিপছটো আমি এতিয়া টেষ্টিং কৰিম ৱাৰ্ণিং ইয়াত চব সেইবিলাক আছে অলপ ওচৰত আহা এইটো হৈছে চব ৱাৰ্ণিং লিখা আছে হ'ল এইটো বহুত ডেঞ্জাৰাছ হয় আৰু এইটোৰ দাম হৈছে 199ত আমি এইটো অৰ্ডাৰ কৰিছোঁ আৰু খুব নিউট্ৰিশ্যন ফেক্টছ এইটো আৰু কিমান দাম এইটো আৰু চাই লওঁ এইটো চব নেট ৱেইট এইটো হৈছে 5 গ্ৰাম মাত্ৰ 1 পিচ আছে ইয়াৰ ভিতৰত চিপছ ইয়াৰ ভিতৰত অনলি 1 পিচ চিপছ আছে আৰু সেই চিপছটোৱে আমি চবে মিলি খাম কিমানজন আছোঁ 1 2 3 4 5 6 কেমেৰামেন 7জন কেমেৰামেন তো বলক এতিয়া আৰম্ভ কৰোঁ এইটো খোলোঁ এতিয়া চাওঁ না ইফালে আহা কেনেকৈ খোলে বা এইটো এনেকৈ খোলে নাইচ পেকিং বঢ়িয়া দিছে এইটো কাৰণ দামী বস্তু নহয় এইটো পেকিং দিবই বঢ়িয়াকৈ এইটো চাব পাৰিছে এইটো চাব পাৰিছে জলো চিপছ ইয়াৰ পেকিংবিলাক চব কি বঢ়িয়া পেকিং কৰি এইটো দেখিছে এইটো হৈছে জলো চিপছৰ পেক কৰিছে চক ইমানগাল পেকিঙৰ মাজত মাত্ৰ এইটো কেইবাটাও পেকিং কৰিছে দেখিছে নহয় কেইবাটাও পেকেটত এইটো পেক কৰা হৈছে এতিয়া আমি এইটো খুলিম এইটো হৈছে আনবক্সিং আৰু এইটো খুলিবৰ কাৰণে খুব সাৱধান হ'ব লাগিব মাস্ক পিন্ধি ল'ব লাগিব মাস্কটো দেখাই দিয়া মাস্ক পিন্ধি ল'ব লাগিব গতিকে আমি সাৱধান আমি স্প্ৰাইট আনিছোঁ ইয়াৰ পৰা যিহেতু জ্বলা লাগিব পাৰে আমি মানে এইটো আমি আগতে ভিডিঅ'বিলাক চাওঁ ইউটিউবত তো সিহঁতৰ চাওঁ বহুত জ্বলা লাগে তো এইটো কাৰণে আমি স্প্ৰাইট আনিছোঁ তাৰপিছত এজনে কৈছে অলপ মোৰ কাৰণে চেনি আনিবা তো চেনি আনিলোঁ
বলক এতিয়া আমি এইটো খুলিবলৈ চেষ্টা আৰম্ভ কৰিম কৰোঁ এতিয়া আমি এইটো খুলিবলৈ চেষ্টা কৰিম কেনেকৈ খোলে বা মোক এইটো চাওক এটা দাগ এটা আছে এইটো দাগে দাগে খুলিব লাগে নিশ্চয় তেনেকুৱাই হ'ব এইটো দাগে খুলিব মানে কি কাটিব নালাগে চাগে এনেকৈ এইটো খুলিবৰ কাৰণে বহুত সাৱধান হ'ব লাগে আমি হেৰি পিন্ধা নাই কি কয় গ্লোভছ পিন্ধা নাই গ্লোভছ নিপিন্ধাকৈ আমি এইটো চেষ্টা এটা কৰিম কাৰণ আমাৰ লগত পানী আছে স্প্ৰাইট আছে দেই তো এটা আমি লাহে লাহে খুলিম নাকটো বন্ধ কৰি লাহে লাহে খুলিব লাগিব তো নাকটো বন্ধ কৰি চকু বন্ধ কৰি এইটো লাগিছে এইটো ডেঞ্জাৰ দেই লাগিছে মোৰ নাকত অলপ অনুভৱ কৰিছোঁ চকুৱে নাই দেই মই এনেকৈ টানিব নোৱাৰিম কাৰণ ইয়াৰ পৰা যিটো এটা গেছ ওলাইছে মই সহ্য কৰিব নোৱাৰিছোঁ অলপ ওচৰ কেঁচিৰে আমি কাটিছোঁ সাৱধানতাৰে এইটো চাওক জলো চিপছৰ ভিতৰত চাওক কেনেকুৱা বস্তু অলপ দূৰৰ পৰা দেখুৱা দেখিছানে জলো চিপছ এইটোৱেই আমি ভবাৰ নিচিনা অলপ ডাঙৰ আমি ভাবিছিলোঁ ইয়াতকৈ সৰু হ'ব বুলি এনেই পেকেটৰ ওপৰত ডাঙৰ দেখিছোঁ বলক এতিয়া আমি টেষ্টিং কৰোঁ গাইজ চালে এতিয়া আমি এইটোক এতিয়া চবেই মিলি টেষ্ট কৰিম আৰু মই দিম চবকে ভগাই দিম কিমান কোনে খাব পাৰে দিম চবেই একেলগত নহয় কাৰণ কেমেৰা এটা এইটো কাৰণে চবকে এটা এজনকৈ দিম অলপ টেষ্ট কৰিব চবেই না যিহেতু অলপ আছে নেকি খাব মন গৈছে পুৰা খাব মন গৈছে ন পুৰা খাব মন গৈছে ন আৰু খাবলৈ বঢ়িয়া তেতিয়া খাম নেকি এইটো চাওক ই লুকাইছে কেনেকুৱা লাগিব বহুত জ্বলা লাগিব অনুভৱ হৈছে বহুত জ্বলা লাগিব না যিহেতু এইটো এটা হেৰি হয় ৱেষ্টাৰ্ণ বস্তু আমি এইটোক আমি আবণ্টন কৰোঁ বিতৰণ কৰোঁ ভগাই দিওঁ হা কেনেকুৱা লাগিছে ঝাল আছে এতিয়া মই তোমাৰ পৰা আৰম্ভ কৰিম এইটো তুমি খাব লাগিব দেই আৰু এইটো আমি কৰি আছোঁ আমি হাত ধুম চাবোনেৰে হাত ধুব লাগিব যিহেতু গোটেইটো খাই দিম বুলি কৈছিলে লোৱাচোন হাতটো ধুইছিলা ধুব নালাগে হৈছে ওচৰত আহা অলপ তোমাৰ পৰা আৰম্ভ কৰিছোঁ তুমি খোৱা চাওঁ এক্সপিৰিয়েঞ্চ ডাইৰেক্ট মুখত ভৰাই দিছে ঝাল আছে অকণমান খাব পাৰি নি টেষ্টটো কেনেকুৱা কোৱাচোন ভালেই আছে টেষ্টটো খাবলৈ মজা তুমি গিলি দিছা নেকি হে চবাইছোঁ এনেই ঝাল আছে নাই বস্তুটো ঝাল আছে ইমানটো খাই অনুভৱ হৈছে নাই ঝাল বুলি লাগিছে আৰু অলপহে দিছোঁ অলপ দিলে চাগে লাগি যাব লাগে নিগিলিবা দেই এইটো অকল দেই একদম চুবাই খাওঁ তো গাইজ নেপেলাবা বহুত দামী 200 টকা দি আনিছোঁ এটাই চিপছ আছে ইয়াৰ ভিতৰত তো সেইটো এতিয়া মই আৰু এজনক দিম তেওঁ টেষ্ট কৰিব চুবাই খাবা নিগিলিবা চুবাই খালে যিহেতু খাদ্যবস্তু হজম হয় সোনকালে নে কি আগতে ৰ'বা ইয়াত মাজত অলপকৈ মিহি কৰি লোৱা অলপ মাজত কাটি দিয়া হা খোৱা চুবাই খোৱা খাই আছোঁ চুবাই পুৰা জ্বলা চুবাই নিগিলিবা কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো জ্বলা আছে পানী কিয় খাইছা পানী থোৱা আৰু জ্বলা লাগিলে পানী খাব লাগে জ্বলা লাগিছে পানী পিছত খাবা তুমি চেনি খাইছা হ'ব খোৱা তোমালোকৰ কাৰণেই আৰু এজনৰ কাৰণে মই লৈ গৈছোঁ আৰু টেষ্ট কৰা চুবাই লাগিছে আৰু জ্বলা অকণমানহে দিছোঁ অকল অকণমান লাগি আছে ইতিমধ্যে 3জনে খালে এতিয়া খালেহে গম পাবা নাখালে এইটো গাইজ
তো টেষ্ট কৰা ইয়াত দিয়া খোৱা আমাৰ ভিডিঅ'ৰ সন্মুখত খাব লাগিব মা বিৰাজাল খোৱা চেনি লৈছা কিয় আকৌ গোটেইটো চেলেঞ্জ আছিলে এইটো চেলেঞ্জৰ বস্তু হয় কাৰণ যিহেতু চেলেঞ্জ চবেই খালে ইমানটোকে চবেই খালে তো আমিও খাব লাগিব না আমিও খাই চাওঁ দেই খাই যোৱা টেষ্টটো চিপছৰ নিচিনাই হয় আমি ডাইৰেক্ট দৌৰছি আৰু খাই লৈছোঁ সেইটো আত্মা আহি গ'ল জল চিপছ খাব বুলি কৈছে যেহেতু জ্বলা সিমানো নাখাওঁ অলপ খাইছোঁ আৰু খাই দি লোৱা খোৱা জাল নাই গেল এটা সঁচাকৈ জাল আছে গতিকে তুমি চেনি কেলে লৈছা চেনি খাব লাগিব একদম এইটো চাইছে পেকেটটো চেলে কি মেটিয়া এইটো আমাৰ এইটো পগলা চাইছে এইটো চাইছে পুৰা খতম জ্বলা আছে নাখাব এনেকৈ এইটো এইটো চাওক মই এইটো খাইছোঁ এইটো চাইছা পেকেটটো মই আপোনালোকক চেলেকি মানে চেলেকি দেখাম কিমান জ্বলা হ'ব পাৰে চাব দেই বেয়া নোপোৱা যদি এইটো ধৰাচোন বটলটো বহুত জ্বলা ইমান জ্বলা খাব নাপায় অ' পানীটো ক'ত পানী খা বেচেৰা ঝাল লাগি গৈছে না হ'ব দিয়ক আজিৰ ভিডিঅ'টো ইমানেই হা আমি এই ভিডিঅ'টোৰ জৰিয়তে এইটোৱে দেখাবলৈ চেষ্টা কৰিছিলোঁ মানে যে ভিডিঅ'বিলাকত চাওঁ আৰু জল' চিপছ খায় ন জল' চিপছ খায় এতিয়া আমিও খাই চালোঁ অৰ্ডাৰ কৰিছিলোঁ 200 টকা লৈছিলে দাম ফ্লিপকাৰ্টৰ পৰা কৰিছিলোঁ দেই তো ভাল লাগিলে বহুত জ্বলা এইটো বহুত জ্বলা মানে চব ভিতৰত আটাইতকৈ জ্বলা জলকীয়া আৰু বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্ট দিছে যদি লাগে মই ডেছক্ৰিপশ্যনত দি দিম কি ইনগ্ৰিডিয়েণ্ট ইয়াত আছে কৰ্ণ আছে মাকৈৰ কিবা আছে হৈছে তো ইমানটোৱে এইটো কম্প্ৰাইজ কৰি বনোৱা হৈছিলে জলকীয়া কম্প্ৰাইজ কৰি এইটো বনাইছে তো এইটো কাৰণে এক টুকুৰা অলপ দিলেই মুখত বহুত জ্বলা লাগে এতিয়া মই গম পাই আছোঁ আৰু জ্বলাটো এনেকুৱা নহয় গোটেই মুখটো মানে ৰঙা হৈ যোৱা যেন লাগে আকৌ পেটত ৰিয়েকশ্যনো কৰিছে তেনেকুৱা লাগে গছৰ ওপৰত উঠিলা কেলে এই খাই পিনি পুৰা ভাল লাগি আছে একদম ছাতিত লাগি গ'ল ये लड़का बहुत मेहनत करता है लेकिन कोई भी इसको सब्सक्राइब नहीं करता আজি মানে এই বাগানৰ মাজত এই বাগানৰ যোনটো সুন্দৰ পৰিৱেশ এই বাগানৰ মানে হাৰমতিৰ আণ্ডাৰত চাহ বাগানৰ এইটো আটাইতকৈ ডাঙৰ গছ দেই আম গছ তো এইটো আটাইতকৈ ডাঙৰ আম গছ তো ইয়াতেই মানে বেছি বহি আছে আমো আছে ইয়াত এনেই পৰম্পৰাগতভাৱে ভূত থাকে বুলি এনেই আছে দেই তো বলক আজি এই ভিডিঅ'টো মানে তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ